অসমৰ অন্যতম জনগোষ্ঠী হৈছে দেউৰী জনগোষ্ঠী। এই জনগোষ্ঠীয় লোকসকলে প্ৰথম বহাগৰ দিনাই বিহু উদযাপন নকৰি বহাগৰ প্ৰথম বুধবাৰৰ পৰাহে বহাগ বিহু উদযাপন কৰে। এই বিহুক দেউৰী ভাষাত বিচু বুলি কোৱা হয়। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত যোৱা বুধবাৰৰ পৰা বিচু উদযাপন কৰা হয়। পুৱা পৰম্পৰা মতে সকলোৱে দেউৰী উপাস্য দেৱতা কুন্দি মামাক উপাসনা কৰি বিহু আৰম্ভণি কৰে। ইয়াৰ লগতে বোকা বিহুতো নাচি বাগি আনন্দত মতলীয়া হৈ পৰে সকলো। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া।